हेलो गाइस কি খবৰ আপোনালোকৰ আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰো ভিডিওটো চাই ভাল পাব আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিওটো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই যাব আৰু জনাবচোন মোৰ ভিডিওবোৰ চাই আপোনালোকে কেনেকুৱা পায় আৰু কালি গৈছিলো মাহঁতৰ লগত শাক তুলিবলৈ তাৰে এটা ক্লিপ লৈছিলো আৰু হেতু লগাই দিছো চাই লকচোন আগতে হেতু আৰু তাৰ পিছত ভিডিওটো ষ্টাৰ্ট কৰিম বাৰু সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি দিয়ে দি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া আৰু এটা কথা ক'বলৈ পাহৰিলোঁ যোৱাকালি মোৰ ৰাতি চুলিখিনি তেল সানিছিলোঁ কাৰণে চুলিখিনি এনেকুৱা হৈ আছে আকৌ দেই বেয়া লাগিছিল কাৰণে দেখিবলৈ ভিডিঅ'টোত কৈ দিলোঁ আৰু এতিয়া শাকখিনি জানিছিলোঁ সেইখিনি কেনেকৈ কাটিলোঁ চাওকচোন মায়ে কাটিছে বাৰু আৰু ইয়াৰ শাকখিনি ভালকৈ ধুই লৈছোঁ আৰু লগতে বিলাহী দুটাও ভালকৈ ধুই লৈছোঁ আৰু তাৰপিছত আৰু ইয়াৰ মায়ে কাটিবলৈ আৰম্ভ কৰি দিলে শাকখিনি মায়ে বৰ ধুনীয়াকৈ কাটে মই ইমান ভালকৈ কাটিব নোৱাৰোঁ সেইকাৰণে মায়ে কাটিছে আৰু দুটামান কচু কাটি দিছে ইয়াত শাক অনাও দেখুৱালোঁ কটাও দেখালোঁ আৰু এতিয়া হৈছে বনোৱা পাল আৰু কেনেকৈনো বনালোঁ আপোনালোকক দেখাম চাই চাব ভিডিওটো শেষলৈকে ইয়াৰ পৰা ৰেডি হৈ গ'ল কচু আৰু এয়া বিলাহী আৰু এই শাকখিনিৰ নামটো কোৱাই নাই নহয় এইখিনি হৈছে খুতৰীয়া শাক চিনি পাইছে চাগে আপোনালোকে আৰু বলক এতিয়া বনাওঁ এয়া আৰু এয়া কেৰাহী উঠাই দিলোঁ এতিয়া কেৰাহী গৰম হোৱালৈ অপেক্ষা আৰু এয়া অকণমান তেল দি দিলোঁ কেৰাহীত আৰু এয়া বিলাহী আৰু আদা নহৰু ৰেডি কৰি ল'লোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত দিলোঁ নহৰু আদা আৰু এতিয়া ইয়াত দিলোঁ কাটি থোৱা বিলাহী দুটা নিমখ আৰু হালধি আৰু মই যিহেতু ইয়াত পিঁয়াজ ব্যৱহাৰ কৰা নাই আদা নহৰু ব্যৱহাৰ কৰিছোঁ কাৰণ আদা নহৰু গোন্ধটো বহুত ভাল লাগে শাকত এনেও পিঁয়াজতকৈ বেছি আদা নহৰু দিলে বেছি ভাল লাগে বেছি সোৱাদ হয় খাবলৈ এইটো কিন্তু কোনো ৰেচিপি ভিডিঅ' নহয় আগতীয়াকৈ কৈ লৈছোঁ মইনো কেনেকৈ বনালোঁ সেইটোহে দেখাইছোঁ ভিডিঅ'টোত এতিয়া কেৰাহীত শাকখিনি দি দিলোঁ আৰু ভালকৈ লৰালোঁ কেৰাহী নিদিয়ালৈকে কিমানখিনি আছিলে আৰু চাওকচোন কেৰাহীত দিয়াৰ লগে লগে কিমান অকণমান হৈ গ'ল পুৰা বক বককৈ উতলি আছেগৈ তৰকাৰীখিনি আৰু গোন্ধটো কিন্তু বৰ ধুনীয়া আহিছে যিহেতু আদা নহৰু দিছিলোঁ সেইকাৰণে আৰু এই কচু সিজিছিলে কচু সিজিলে তৰকাৰী হৈ যাব আৰু এতিয়া আৰু এয়া মোৰ শাকৰ তৰকাৰী হৈ গ'ল সেউজীয়া শাক পাচলি আমি সপ্তাহত এবাৰকৈ হ'লেও খাব লাগে কাৰণ সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী আপোনালোক সকলোৱে জানেই আৰু সেইকাৰণে খাব লাগে সপ্তাহত এবাৰকৈ হ'লেও শাকৰ তৰকাৰী খাই মই কিন্তু বহুত ভাল পাওঁ আৰু লগতে এখন পাপৰো ভাজি ল'লোঁ আৰু দাইলো এখন আছে আৰু এতিয়া খোৱাৰহে কথা আৰু মই খাওঁ আপোনালোকে চাই থাকক আৰু আজি ভিডিঅ'টোনো কেনেকুৱা পালে জনাব আৰু আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লগ পাইছোঁ